গুড মৰ্নিং ছাৰ। ছাৰ। গুড মৰ্নিং গুড মৰ্নিং। কি কৰি আছা তোমালোকে? নাই ছাৰ, একো কৰা নাই। আমি মানে ঘৰ চৰবিলাক সাৰি লৈছিলোঁ। এতিয়া ক্লাছ হ'ব যে ক্লাছ ৰুমটো সাৰি ল'লোঁ। এতিয়া আমি ভৰি হাত ধুই আহিলোঁ। এতিয়া ক্লাছলৈ যাম। অঁ, হয় নেকি? বৰ ভাল কথা। পিছে ৰ'বাচোন, তোমালোকক এটা কথা ক'বলগীয়া আছিলে। কি কথা ছাৰ? মানে কাইলৈ জিলা পুথিভঁৰালত তোমালোকৰ এখন প্ৰতিযোগিতা আছে। তাত জ্যোতি সংগীত, ৰাভা সংগীত, কুইজ আৰু বক্তৃতাৰ প্ৰতিযোগিতা হ'ব। মই ভাবিছোঁ তোমালোক আটাইকেইটাই কাইলৈ তাত জইন কৰা আৰু তোমালোকে আমাৰ বিদ্যালয়ৰ নামটো উজ্বলাই থৈ আহা। গতিকে তাৰ বাবে মই তোমালোক চাৰিওটাৰে নামটো পঠাই দিছোঁ। তোমালোকে আজি ভালদৰে প্ৰিপেৰেশ্যন কৰি কাইলৈ ধুনীয়াকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবা বুলি মই আশাবাদী। হ'ব ছাৰ, আমি সকলোবিলাক যাম। তোমালোকলৈ বহুত বহুত শুভকামনা থাকিল। আমাৰ বিদ্যালয়ৰ নামটো যাতে উজ্বলি আহে তাৰ প্ৰতি লক্ষ্য ৰাখিবা। সঞ্চিতা, তুমি কিন্তু ভালদৰে বক্তৃতাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি যাবা দেই। আৰু গানকেইটাও ভালকৈ চাই যাবা, প্ৰেক্টিছ কৰি যাবা। তেতিয়াহে আকৌ প্ৰথম পুৰস্কাৰ কিন্তু তুমিয়ে আনিবা বুলি জানো বাৰু। আৰু তোমালোক সকলোৱে আমাক এটা প্ৰাইজ দিবই লাগিব কিন্তু দেই। হ'ব ছাৰ, মই গানৰ প্ৰেক্টিছ এইকেইদিন এনেই কৰিয়ে আছিলোঁ। যদি কাইলৈ প্ৰতিযোগিতা হয় ভালেই হ'ব। মই ভালকেই গাম বাৰু আৰু প্ৰাইজ আনিবলৈ চেষ্টা কৰিম। ঠিক আছে তেতিয়াহ'লে মই যাওঁ। তোমালোকে ভালদৰে আলোচনা কৰি ল'বা আৰু পৰাপক্ষত তোমালোক সকলোবিলাক একেলগেই যাবা। আৰু হেৰি কৰিবা, মই যাম বাৰু অলপ পাছতে, তোমালোকৰ প্ৰতিযোগিতা আৰম্ভ হোৱাৰ অলপ পাছতে, কাৰণ মই স্কুললৈ এপাক আহিব লাগিব নহয়। গতিকে তোমালোক কাইলৈ গোটেইকেইটা একেলগে যাবা দেই। ঠিক আছে ছাৰ। ঐ, দেখিছা নাই? ছাৰে মানে একেবাৰে সঞ্চিতাই প্ৰথম পুৰস্কাৰ আনিব লাগে। তাই মানে ক্লাছতো প্ৰথম হ'ব আৰু বাকীবিলাকতো প্ৰথম হ'ব। এইজনী কেনেকৈনো পাৰে জানো? আমি দেখোন শিকি পেলাই ইমান নোৱাৰোঁ। দেখিবলৈ মন নাযায়। তাই ফাৰ্ষ্ট পুৰস্কাৰ। কাইলৈ দিয়াম তাইক। পপি, হেৰি কৰিম বুজিছ নাই? কাইলৈ তহঁতৰ পাপাৰ গাড়ীখন লৈ আহিবি আৰু আমি তিনিটা গুচি যাম। তই, মই আৰু অনিলৰ সৈতে গুচি যাম আৰু এজনীক এৰি থৈ গুচি যাম। কেনেকৈ প্ৰথম পুৰস্কাৰ এনে দেখিম নহয়। ঐ, তোমালোকেনো মনে মনে কি কথা পাতি আছা ন? পপি শুনা না, কাইলৈ কিন্তু আমি একেলগে যাম দেই। মোৰ আকৌ ঘৰৰ পৰা সেইখন চাইকেল লৈ ওলাই আহোঁতে দেৰি হ'ব নহয়। তোমালোক স্কুলতে ৰৈ দিবা আৰু স্কুলৰ পৰা আমি চাৰিওটা একেলগে যাম দেই। সঞ্চিতা, তুমি এতিয়ালৈকে প্ৰতিযোগিতালৈ যোৱাই নাই যে, আৰু ইয়াত মঞ্চন মাৰি ৰৈ আছা যে? তোমাৰ কিবা অসুবিধা হৈছে নি সঞ্চিতা? তুমিতো এতিয়ালৈকে তাত পাবগৈ লাগিছিলে। প্ৰতিযোগিতা চাগে আৰম্ভ হ'লেই। কি হ'ল? আৰু ইহঁত বাকীকেইটা সিহঁতে ক'ত গ'ল? আৰু তুমি এনেকৈ মন মাৰি যে? ছাৰ, ইহঁতি মোক এৰি থৈ গুচি গ'ল ছাৰ। মই কালি সিহঁতক ৰ'বলৈ কৈছিলোঁ নহয়। ভাবিছিলোঁ পপিহঁতৰ গাড়ীখনত আমি চাৰিওটা একেলগে যাম আৰু আমি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিম। কিন্তু সিহঁতি মোলৈ নৰ'লে ছাৰ। মই এতিয়া প্ৰতিযোগিতাত কেনেকৈ অংশগ্ৰহণ কৰিম? ইমান আশা দেখা লৈ আহিছিলোঁ। একেলগে যাম বুলি মোৰ লগত মাকো নানিলোঁ। ছাৰ, মোক ক্লাছৰ বাকীবোৰে কৈছে নহয়, সিহঁতি হেনো অকণো নৰখিলে আৰু মই যে চবতে প্ৰথম পুৰস্কাৰ পাওঁ আৰু যে ক্লাছতো যে মই ফাৰ্ষ্ট হওঁ, সেইকাৰণে হেনো সিহঁতি মোক দেখিবই নোৱাৰে আৰু সেইকাৰণে মোক এৰি থৈ গুচি গ'ল ছাৰ। মই এতিয়া কেনেকৈ অংশগ্ৰহণ কৰিম প্ৰতিযোগিতাত? কথাটো বৰ বেয়া হ'ল নহয়। সিহঁতিনো বাৰু এনেকুৱা কৰিব লাগেনে? কি কৰা যায় এতিয়া? তুমি এটা কাম কৰা, ৰ'বা, মোৰ আজি স্কুলত যিমানখিনি কাম আছিলে মই ইতিমধ্যে সেইখিনি কৰি হৈ গ'ল। এটা কাম কৰোঁ ৰ'বা, তুমি মোৰ লগতে ওলোৱা আৰু যদি কিবা প্ৰতিযোগিতা পাৰ হৈ গ'ল আৰু যিকেইটা বাকী আছে সেইকেইটাতে অংশগ্ৰহণ কৰিবা। ব'লা, মোৰ লগতে ব'লা, মই তোমাক লৈ যাম। সঁচা ছাৰ? ছাৰ, বহুত বহুত ধন্যবাদ আপোনাক। ব'লক ছাৰ।